আহক যিমানে নাহক, আহিলে আহক যিমানে নাহক, লুইতৰ দুয়ো পাৰে টানকৈ বান্ধিছো কঁকালত টঙালি, টানকৈ বান্ধিছো কঁকালত টঙালি, লাগিলে কৰি মগ নিচিনা। কেনেকৈ পাহৰো তোমাক আজি, কেনেকৈ পাহৰো তোমাক আজি, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু। প্ৰতিঘাত আৰু সংঘাত, ঘন অৰণ্যৰ কাইটিয়াবাদ, ঘাত প্ৰতিঘাত আৰু সংঘাত, ঘন অৰণ্যৰ কাইটিয়াবাদ, গুলী বাৰুদৰ ভয়াৱহ শব্দ, গুলী বাৰুদৰ ভয়াৱহ শব্দ, আৰ্তনাদ শুনিও ঘূৰিব নোৱাৰো। কেনেকৈ পাহৰো তোমাক আজি, কেনেকৈ পাহৰো তোমাক আজি, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু। নদী সৰোবৰ চদিশে মাথো বিচাৰি ফুৰো, পাহাৰ শিখৰ নদী সৰোবৰ চদিশে মাথো বিচাৰি ফুৰো, মাজ নদীত যদিও নাও বুৰু বুৰু, মাজ নদীত যদিও নাও বুৰু বুৰু, তথাপিও বিচাৰি যাওঁ। কেনেকৈ পাহৰো তোমাক আজি, কেনেকৈ পাহৰো তোমাক আজি, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু। আহিলে আহক যিমানে নাহক, আহিলে আহক যিমানে নাহক, লুইতৰ দুয়ো পাৰে টানকৈ বান্ধিছো কঁকালত টঙালি, টানকৈ বান্ধিছো কঁকালত টঙালি, লাগিলে কৰি মগ নিচিনা। কেনেকৈ পাহৰো তোমাক আজি, কেনেকৈ পাহৰো তোমাক আজি, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু, সীমান্তৰ সিপাৰৰ গাভৰু।
সীমান্তৰ সিপাৰৰ গাভৰু তাৰ পিছত কি হ'ল? আপোনালোকৰ চাগে মই কিয় আত্মসমৰ্পণ কৰিলোঁ জানিবলৈ মন গৈছে, হয়নে? নহয়, মানে বিক্ৰমৰ মৃত্যু। তেনেহ'লে শুনক। ডাঙৰ বাপু, তই যাবলৈ ওলালিয়ে নেকি? মা তই মন্দিৰত সোমোৱাৰ বাবে মই ৰৈ আছোঁ। মা ডাইনিঙত ভাত থোৱা আছে, আজি একেলগে খাব নোৱাৰিলোঁ। যা বাজা, কৰ্তব্য কেতিয়াও অৱহেলা কৰিব নাপায়। মা মোৰ মনত আছে, মই কমাণ্ডিং অফিচাৰ ভুৱন বৰুৱাৰ পুত্ৰ। আজি তহঁতৰ দেউতালৈ মোৰ বৰ মনত পৰিছে। Twinkle, little star, how I wonder what you are, up above the world so bright, like a diamond in the sky. মা মোক ভাইটিয়ে জুকাইছে। কি হ'ল? পঢ়া সময়ত দুষ্টামি কৰি আছ যে? আৰু আৰু তই পঢ়া সময়ত এই পিষ্টল লয় নেকি? হা হা ভালকে পঢ়িব নোৱাৰ? নীলিমা, মই যাবলৈ ওলালোঁ। যদি উভতি আহিব নোৱাৰো, তুমি ইহঁত দুটাক ভালদৰে পঢ়া শুনা কৰাবা। ইহঁতৰ বুদ্ধি বহুত প্ৰখৰ, হয়তো কেতিয়াবা ইহঁত ডাঙৰ মানুহ হ'ব। মা বিক্ৰমক তুমি পাৰিলে আবদ্ধ কৰি ৰাখিবা, নহ'লে দেউতা আৰু মোৰ আদৰ্শৰ কোনো মূল্যই নাথাকিব। মই এতিয়া আহিলোঁ। কিয়নো বুজিলি অ মোৰ তৰালি, কিয়নো বুজিলি নিতে দেখো মই তোৰে প্ৰতিচ্ছবি ছবি 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 তোৰে প্ৰতিচ্ছবি।
মাঘ বিহুৰ উৰুকা দল ভাত খাবলৈ, মাঘ বিহুৰ উৰুকা দল ভাত খাবলৈ। মাঘ বিহুৰ উৰুকা দল ভাত খাবলৈ, মাঘ বিহুৰ উৰুকা দল ভাত খাবলৈ। চোৰকৈ আহিলো, চোৰকৈ আহিলো তোৰে কাষলে, 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 কাষলে। অ মোৰ তৰালি কিয়নো বুজিলি, অ মোৰ তৰালি কিয়নো বুজিলি। নিতে দেখো মই, নিতে দেখো মই তোৰে প্ৰতিচ্ছবি, ছবি, ছবি, ছবি তোৰে প্ৰতিচ্ছবি। কিয়নো বুজিলি, অ মোৰ তৰালি কিয়নো বুজিলি। নিতে দেখো মই, নিতে দেখো মই তোৰে প্ৰতিচ্ছবি, ছবি, ছবি, ছবি তোৰে প্ৰতিচ্ছবি। প্ৰতিচ্ছবি।
খালে পুলিছে বল বল ছাৰ নমস্কাৰ চিনি পাইছেনে সেই যে বৰুৱা মামাৰ বিয়াত লগ পাইছিলোঁ বৰুৱা মানে সেই এডিশ্যনেল এছ পি মহেশ বৰুৱা ঐ কাগজ পত্ৰবোৰ দেখা আকৌ কাগজ পত্ৰ কৃষ্ণ কৃষ্ণ মানে কৃষ্ণ 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 নহয় নহয় হয় মানে ৰুবুল ৰুবুল দা আহিছে আহিছে মানে ইয়ালৈ অহা নাই আপুনি মই কৃষ্ণ বাইদেউ বলক ছাৰ বোধহয় নাহিব এইফালে আকৌ টুৰিষ্টখনো নাপাম আৰতি এয়া বাছ ষ্টেণ্ড মোৰ মন আত্মা সদায় তোমাৰ ওচৰতে থাকিব উঠা পুনৰ লগ পাম স্যার কিমানটা মই তোমাক এটা জৰুৰী কামৰ কাৰণে মাতিম কওক স্যার বিজু হাজৰিকা ওয়ার্নিং দিয়ে লাভ নাই স্যার জানো পুলিচৰ হতুৱাই দুজন সতীৰ্থক মাৰিলে অকল সেয়াই নহয় স্যার পদুমী নামৰ ছোৱালী এজনীক বাপেকটোৱে থানাত এখন এজাহাৰ দিছিল তাৰপিছত কি হ'ব আৰু বিজু হাজৰিকা মন্ত্ৰীৰ সৌভাৱ এজাহাৰখন লাগিবলৈ ভয় কৰিলে ৰাইজৰ প্ৰতিক্ৰিয়া একো লাভ নহ'ল স্যাৰ সকলোৱে ভয় কৰে ঠিক আছে তুমি যোৱা ৰাতিপুৱাৰ পৰাই এটা চিকাৰো নিমিলিল আজি দিনটো বেয়াই যাব নেকি ছয়জনীকৈ গাভৰু ছোৱালী এটাক এইটো লাগে এটাক সেইটো লাগে কাক কি দিম লগত পইচাও নাই তাকো এখনো নাহিল আজি কি কৰা যায় এতিয়া এইখনো ঠকিলে মানুহজনে 50 টকা বুলি ভাবিলো কিন্তু 10 টকীয়া নধে দেখোন কি কৰা যায় দাদা দেখো মনটো দেখোন বেয়া ঘৰত কিবা লাগিছে নেকি
নক'ব আৰু 6জনীকৈ গাভৰু ছোৱালী অঁ ইফালেহে ডিউটি কৰি নে সিফালেহে ডিউটি কৰি হয় এজনৰ পিছত আহিয়ে থাকে খুৰা মাইনা আছেনে আৰু এজনে ক'ব আংকুল ভণ্টি আছেনে কাক কিমান উত্তৰ দিম হয় পিছে দাদা দাদা বুলি নক'বচোন বয়সত পিছে আপুনিও কম নহয় মোৰ নাম ৰাৱণ হাজৰিকা হয় আচলতে মানুহে মোক ৰাৱণ হাজৰিকা বুলিয়ে মাতে গতিকে আপুনিও হাজৰিকা বুলিয়ে মাতিব হয় পিছে আপোনাৰ নামটো নেকি ৰাৱণ হাজৰিকা হ'লে শুনক তেতিয়াহ'লে মোৰ পুষ্টিত লিখা আছে হয় মই হেনো দেখাই শুনাই খুৱাই লোৱাই কামে কাজে একেবাৰে ৰাৱণৰ দৰে হয় নেকি আৰু এটা কথা শুনক পুষ্টিত লিখা আছে মোৰ সৌভাগ্যত হেনো কেইবাজনী ঘৈণী হ'ব পিছে দেখা যাব পিছত কি হয় নহয় জানো সেইবোৰ বাদ দিয়ক এতিয়া মোৰ অকণমান গাটোকে পিটিকি দিয়কচোন মোৰ গাটো বেয়া লাগি আছে হ'ব বাৰু পিটিকোনে বৰ ভাল লাগিছে হাজৰিকা কি কৰে মই সপোন দেখি আছিলো আপুনিও যে আৰু বলক দৰগা ছাৰে সোনকালে মাতিছে বলক তাকো নাই আৰু যাব ভাল কিমানবাৰ মই তোমাক ইয়ালৈ আহিবলৈ মানা কৰিছো তৰালি মই তোমাক পাহৰি যাব বিচাৰো কাৰণ সন্ত্ৰাসবাদীৰ লগত মই কোনো সম্পৰ্ক ৰাখিব নিবিচাৰো তৰালি সন্ত্ৰাসবাদী বুলি নকবা মুক্তি খেল আমি শোষিত দৰিদ্ৰ নিষ্পেষিত জনতাৰ মুক্তিৰ পথেৰে আগবাঢ়িছো কিন্তু তোমালোকৰ বন্ধু বাৰ্তাৰ সংগত কিমানজন নিষ্পেষিত জনতা ওলাই আহিছে তৰালি আজি নাহিলেও হয়তো এদিন নহয় ৰুবুলদা খুনে ধৰা সমাজখনৰ আৱৰ্জনাবোৰ কেতিয়া আঁতৰ কৰিব নোৱাৰা সেইদিনা পদুমী নামৰ ছোৱালীজনীক ধৰ্ষণ কৰা হ'ল তাৰ শাস্তি নিশ্চয় পাব একো কৰিব নোৱাৰা বিজু হাজৰিকা এজন প্ৰতিপত্তিশীল ব্যক্তি আইনে ৰেহাই দিলেও আমাৰ আদালতত একো লাভ নাই চগাৰ পাখি গজে মৰিবৰ বাবে তৰালি তুমি উভতি আহা ৰুবুলদা মই যি পথেৰে ওলাই গলো হয়তো জানো তুমি সহজতে উভতি আহিব নোৱাৰা কিন্তু এই পথ যে শুদ্ধ নহয় মই হাজাৰ বাৰ কম তৰালি মই হয়তো পুলিচে বিচাৰি ফুৰিছে মই
আচ্ছা বড় আপুনি কওকচোন বাৰু এই ঘটনাটো কাৰ দ্বাৰা সংঘটিত হোৱা বুলি কোনে ভাবে প্লিজ মই এই মুহূৰ্তত একো ক'ব নোৱাৰোঁ নহয় মানে অকণমান প্লিজ এইখন কাৰ দোকান মোৰ ছাৰ ঐ এইফালে ঐ কচোন তই কাক দেখিছিলি মই চিনি নাপাওঁ ছাৰ গাড়ীৰ নম্বৰটো মনত আছে তোৰ দেখা নাই ছাৰ ঐ উঠাই লৈ যা লগাই দিওঁ নেকি নহয় মানে ছাৰ বল গুড আফটাৰনুন ছাৰ ভালে ভালে নামিব পাৰিছা হয় ছাৰ মানে মই অবিনাশ আছোঁ নহয় কৃষ্ণ এটা সমস্যাৰ সৃষ্টি হৈছিল সমস্যা শব্দটো বৰ জটিল ছাৰ দ্বিতীয় মহাসমৰত হিৰোচিমা নাগাচাকিত যি সাংঘাতিক ঘটনা ঘটিছিল কৃষ্ণ অবিনাশ তোমাৰ ঘটনা পিছতো শুনি যোৱাকালি বাতৰিটো শুনি মই বৰ চিন্তাত পৰিছিলোঁ পাহাৰৰ পৰা নামি আহি থাকোঁতে হঠাতে দেখিলোঁ আৰ্মিত চেক উপায়বিহীন হৈ দুটা দলত বিভক্ত হ'লোঁ প্ৰায় আধা ঘণ্টা এনকাউণ্টাৰ হোৱাৰ পিছত আমি নামি আহিবলৈ সক্ষম হ'লোঁ বৰ্তমান দুয়োটা গোট নিৰ্দিষ্ট স্থান পাইছেগৈ ৰুবুল মানে ছাৰ আমাৰ সমস্যা এটা হৈছিল এই ৰুবুলক লৈ মানে ছাৰ প্ৰেম এবিধ সাংঘাতিক বস্তু দ্বিতীয় মহাসমৰতো এই প্ৰেম বোলা বস্তুটো ইমান কোৱা গৈছিল কৃষ্ণ আকৌ দ্বিতীয় মহাসমৰ ৰহ না মানে ছাৰ এই প্ৰেম বোলা বস্তুটোৰ কাৰণে দ্বিতীয় মহাসমৰতো কিছুমান হতবৰ্ণৰ মাজলৈ গুচি গৈছিল কৃষ্ণ দ্বিতীয় মহামৰ কাহিনী বৰ দীঘল আমি কেম্পতো আলোচনা কৰিব পাৰিম আচল কথাটো কি আচল কথাটো পাহৰিছিলোঁ ছাৰ মানে তৰালিৰ প্ৰতি থকা ইয়াৰ গভীৰ প্ৰেম ছাৰ ই থকা লোকেশ্যনবোৰৰ বিষয়ে পুলিচ বাহিনীয়ে সম্পূৰ্ণ জানে হয়তো কেতিয়াবা মইতো সংগঠনে বেয়া পাব পৰা কোনো কাম কৰা নাই কৰা কিন্তু এনেকৈ সঘনে উঠানামা কৰি থাকিলে এদিন হয়তো মানে ছাৰ এই প্ৰেম বোলা বস্তুটো আমি এৰাই চলিবলৈ চেষ্টা কৰিব লাগিব কৃষ্ণ বিপ্লৱ ছাৰ আজি কিমান তাৰিখ 11 মাৰ্চ 29 মাৰ্চত 150জনীয়া দল এটা ম্যানমাৰ হৈ অসম সীমান্ত পাব গতিকে আমি নাগালেণ্ডলৈ যাত্ৰা আৰম্ভ কৰিব লাগিব মানে 52 নম্বৰ কেম্পত আৰু অবিনাশ মই নোযোৱালৈকে সাধাৰণ কেম্পতে থাকিবা সীমান্তক লগ ধৰিবা আৰু চেত্ৰীৰ হোটেলত নাইট চুপাৰৰ টিকেট কেইটা দিয়া আছে ঠিক আছে এতিয়া যোৱা উত্তৰ পূৰ্বাঞ্চলত আৰু বিপ্লৱ কৰা লোৱা নাছিল বলা আমি দ্বিতীয় মহাসমৰৰ কাহিনী শুনো বলা বাইদেউচোন চুপি আছে অবিনাশ দা সহস্ৰ বিপ্লৱ কৰিলেও আমাৰ কোমল হৃদয় থাকিব নোৱাৰেনে কিয় নোৱাৰিব তেনেহলে আমি কিয় সীমান্তৰ বাহিৰত থাকি বিপ্লৱ কৰিবলগীয়া হৈছে ধুনীয়া পক্ষীবোৰ সীমান্তৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে কাৰণ হিংস্ৰ চিকাৰীবোৰে প্ৰতি মুহূৰ্ততে নিৰীক্ষণ কৰি থাকে অবিনাশ দা কিছুমান ব্যক্তিৰ মনত এতিয়া ভাৱ হ'ব তোমালোক সীমান্তৰ সিপাৰৰ গাভৰু ৰিলেক্স মৌচুমী ইলা এতিয়া আমি আটায়ে বিহু নাচিম ঐ থৌটো লৈ আহ আইটোকে এৰি থৈ গোপনে আহিলো অ জিৰালো হাবি
বিচাৰি ও দেহা ঐ তোকে মই বিচাৰি ও দেহা ঐ সীমান্ত পালোহি ও দেহা ঐ সীমান্ত পালোহি মই ছবি আঁকিলৈ বিচাৰি আহিছো মই হাবিৰে ঐ মাজলৈ বিচাৰি আহিছো মই হাবিৰে ঐ মাজলৈ Officers, this is the main wanted area. आज रात यहाँ से जरूर ऑपरेशन होगा। सेक्टर नंबर 1 से आप संभालिए। यस सर। और आप सेक्टर नंबर 2 संभालिए। जी सर। थैंक्स।
बोल 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 मुक्ति सेनानी दल दुर्नीति बेभिचार ধ্বংস কৰ बोल दुर्नीति बेभिचार ধ্বংস কৰ बोल 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 मुक्ति सेनानी दल बोल 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 मुक्ति सेनानी दल মুক্তি অনার লক্ষ্য হাইমাবাদ লক্ষ্য হাইমাবাদ লক্ষ্য হাইমাবাদ কোন আমার মুক্তি অনার লক্ষ্য হাইমাবাদ লক্ষ্য হাইমাবাদ লক্ষ্য হাইমাবাদ কাইতিয়া বাতেরে যাওয়া গুয়াই কাইতিয়া বাতেরে যাওয়া গুয়াই রণর ধ্বনিরে আমি যাওয়া গুয়াই बोल 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 मुक्ति सेनानी दल बोल 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 मुक्ति सेनानी दल दुर्नीति बेभिचार ধ্বংস কৰ बोल दुर्नीति बेभिचार ধ্বংস কৰ बोल 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 मुक्ति सेनानी दल 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 বিপ্লৱ কি ভাবিছ ভাবিছোঁ আমি বাৰু কোন পথেৰে গতি কৰিছোঁ আমাৰ কথাবোৰ জনসাধাৰণে উপলব্ধি কৰিবনে তোৰ দৰে ময়ো ভাবিছোঁ ছাৰ ৰুবুল মোৰ ককাইদেউ আছিল এজন সহজ সৰল খেতিয়ক কিমান কষ্ট কৰি তেওঁ মোক পঢ়ুৱাইছে স্বপ্ন আছিল মানুহ হিচাপে গঢ়ি তোলাৰ অৱশেষত ককাইদেউৰ মৃত্যু হ'ল মই ক'ত থাকোঁ নজনাৰ বাবে তই বৰ আবেগিক হৈছ বিপ্লৱ আবেগ নহয় ৰুবুল আমাৰ এই সশস্ত্ৰ বিপ্লৱক যদি জনসাধাৰণে গ্ৰহণ নকৰে তেনেহ'লে আমাৰ এই বিপ্লৱৰ অৰ্থ কি মই ভাবিছোঁ আমি বাৰু জনসাধাৰণৰ পৰা বিচ্ছিন্ন হয় আৰু কিমানজন সতীৰ্থক হেৰুৱাম ৰুবুল বিপ্লৱ আজি তহঁতক অন্য এক পথৰ যাত্ৰী যেন অনুভৱ কৰিছোঁ দ্বিতীয় মহাসমৰত অবিনাশ প্লিজ বি চিৰিয়াছ প্ৰত্যেকটো কথাতে ধেমালি নহয় বুজিছ ৰুবুল বিপ্লৱ তহঁতে আজিও মোক বুজিবলৈ চেষ্টা নকৰিলি গুপ্ত হত্যাৰ দোহাই দি মোৰ ভাতৃজনক হত্যা কৰা হ'ল দপদপকৈ জ্বলি থকা মোৰ অন্তৰৰ জুইকুৰা ৰং ধেমালি কৰি দমাই ৰাখিছোঁ বুজিছ তহঁতে আজি আকৌ জনসাধাৰণৰ কথাকে চিন্তা কৰিছ ছাৰ আজি 3 বছৰে কোনেও এই কেম্পটোৰ সম্ভেদ উলিয়াব পৰা নাই তথাপি আমি সজাগ হৈ থকাটো ভাল ইয়েছ ছাৰ থাইলেণ্ডৰ পৰা ছাৰৰ মেছেজ আহিছে এই অঞ্চলত হেনো ডাঙৰ অপাৰেশ্যন এটা হ'ব ছাৰ বহুত দূৰ খোজ কাঢ়িলোঁ ভাগৰ লাগিছে অলপ জিৰাই লওঁ নেকি ইয়াতে ঠিক আছে ৰুবুল ছাৰ আমি ঢলপুৱাতে যাত্ৰা আৰম্ভ কৰিম তুমি ৰেপাঙক লৈ ৰাণাপুৰ ওচৰ যোৱাগৈ ঠিক আৰু শুনা বস্তু কেৱল ভালদৰে বান্ধি ল'বা ঠিক যোৱা আহা
তৰালি মই উভতি আহিছো তৰালি ৰুবুল দা সেই অভিশপ্ত নিশাটোৰ পিছতেই মই উভতি আহিলো কিন্তু সীমান্তৰ সিপাৰত ইলা মৌচুমী আৰু আৰতীহঁতৰ লগত বহুত গাভৰু ৰৈ গ'ল সিহঁতৰ পিছত কি হ'ব ময়ো ভাবিছোঁ সিহঁতে বা কি কৰে আহিলে আহক যিমানে নাহক আহিলে আহক যিমানে নাহক দুইতৰ দুয়ো পাৰে টানকৈ বান্ধিছো কঁকালত টঙালি টানকৈ বান্ধিছো কঁকালত টঙালি লাগিলে কৰি মগ নিচিনা কেনেকৈ পাহৰো তোমাক আজি কেনেকৈ পাহৰো তোমাক আজি সীমান্তৰ সিপাৰৰ গাভৰু সীমান্তৰ সিপাৰৰ